হাই বন্ধুসকল, আজি দুটা বহুত ডাঙৰ ডাঙৰ ছিংগাৰ অসমৰ চুকে কোণে বিখ্যাত আমি দুইজন লগ লাগিছোঁ। তো বেলেগে কি কয় নাজানো, কিন্তু ই আৰু মই নিজকে বহুত অসমৰ চুকে কোণে বিখ্যাত ছিংগাৰ বুলি জানো। নাজানিব পাৰে কোনো নাম, কিন্তু আমি ভাবোঁ মানে নিজকে ভাবোঁ আৰু অসমৰ চুকে কোণে বিখ্যাত। বাৰু ঠিক আছে, আমি দুটাই ই বাৰু শিকি আছে গান, মই শিকা নাই। দুটাই এনে অলপমান গুণগুণাই দিওঁ, ভাল পালে জনাব। ঠিক আছে, চ' ৰেডি। তোমাতে আদি অনাদি, তোমাৰে নামৰ ৰাগিনী, ওঠৰে তৃষা সামৰি, দুহাতৰ কোমল আঙুলি, পৰহি উজাই নামনি, আবেগত বাগৰ সলনি, উশাহৰ গভীৰ পিয়াহ, তোমাতে লিখা জীৱনী, তুমি যেন পপীয়া তৰা, আকাশৰ বুকুটি মই। ধন্যবাদ। কেনেকুৱা লাগিছে জনাব। ঠিক আছে, আৰু যদি ভাল পাই ক'ব। এনেকুৱা আমি আপলোড কৰি থাকিম বাৰু, কমেণ্ট কৰি যাই থাকিব, পাৰিলে লাইক এটা কৰি দিব, আমাৰ ভাল লাগিব। থেংক ইউ।